মহাবিদ্যালয় সপ্তাহ 2023 বৰ্ষৰ আজি অন্তিমটো দিন। আজিৰ দিনটোতে আমাৰ বিভাগসমূহৰ মাজত আমাৰ শোভাযাত্ৰা প্ৰতিযোগিতা আৰু লগতে আমাৰ বঁটা বিতৰণী সভাখনি অনুষ্ঠিত কৰা হ'ব। আৰু আজিৰ দিনটোৰ আমাৰ যি শোভাযাত্ৰা প্ৰতিযোগিতা আৰু সেইখনি আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই শোভাযাত্ৰা অতিকৈ আমাৰ মাজত আহি উপস্থিত হৈছিলহি। গতিকে আমি পলম নকৰোঁ, আমি প্ৰতিযোগিতাখনি শুভ উদ্বোধনৰ বাবে আমি চেনিয়াম ছাৰক আমাৰ এখনি চূড়ান্ত মুখেৰে সম্বোধন জ্ঞাপন কৰিবৰ বাবে মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক দিব্যজ্যোতি গগৈক আমি অনুৰোধ জনাইছোঁ। এতিয়া আমি ছাৰক আমাৰ শোভাযাত্ৰা প্ৰতিযোগিতাখনি আমাৰ শুভ উদ্বোধনৰ কাৰণে সাৰুৱা বক্তব্য আগবঢ়োৱাৰ বাবে মহাবিদ্যালয়ৰ বাৰ্ষিক ক্ৰীড়া সপ্তাহ 2023 আজি সাংস্কৃতিক অনুষ্ঠানত উপস্থিত সন্মানীয় অধ্যাপক অধ্যাপিকাসকল, মৰঙী মহাবিদ্যালয়ৰ কৰ্মচাৰীবৃন্দ, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ মৰঙী মহাবিদ্যালয় প্ৰত্যেক বছৰে এনেকৈ সাংস্কৃতিক শোভাযাত্ৰাটো উলিওৱা হয়। এই বছৰো আমি পৰম্পৰা ৰক্ষা কৰি সাংস্কৃতিক শোভাযাত্ৰাটো আমি উলিয়াবৰ কাৰণে আমি শোভাযাত্ৰা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। যথেষ্ট উৎসাহ, গতিকে আৰু বিশেষ বক্তব্য দ্বাৰা ইমানতে সাংস্কৃতিক অনুষ্ঠানটি উদ্বোধন কৰিছোঁ বুলি মই ঘোষণা কৰিছোঁ। ধন্যবাদ। আমি আমাৰ সন্মানীয় উপাধ্যক্ষ মহোদয়লৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ শোভাযাত্ৰা প্ৰতিযোগিতাখনি আগবঢ়াবৰ বাবে বিনম্ৰভাৱে সম্মানিত কৰিছোঁ। মহাবিদ্যালয়ৰ সপ্তাহৰ শেষৰ দিন, সেই শেষৰ দিনৰ অনুভৱ আপুনি বাইদেউ কওকচোন, কেনেকুৱা লাগিছে আপোনাৰ আজিৰ দিনটো? আজি খুব ভাল লাগিছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকটো বিভাগৰ পৰা বিভিন্ন থিম বা বিষয় লৈ যি সাংস্কৃতিক শোভাযাত্ৰা কৰিবলৈ চেষ্টা কৰিছে, তাৰ কাৰণে আমি যথেষ্ট আনন্দিত। ইয়াৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলে অসম উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা দেখা পোৱা গৈছে। তাৰোপৰি আমাৰ অসমৰ পৰা বা আমাৰ জাতিটোৰ পৰা হেৰাই যাব ধৰা বিভিন্ন সম্পদ বা বিভিন্ন কৃষ্টি সংস্কৃতি, নাঙল যুঁৱলি, মাছ মৰা সামগ্ৰীৰ পৰা কাতি বিহু, মাঘ বিহু, বহাগ বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰা পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকৰ যি প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আমি যথেষ্ট আনন্দিত হৈছোঁ। বিষয়ববী হিচাপে এইবাৰৰ যিটো মহাবিদ্যালয়ৰ যিটো সপ্তাহ, মানে মহাবিদ্যালয় সপ্তাহৰ আজি শেষৰ দিন, তোমাৰ আজি শেষৰ দিনত তোমাৰ এই অনুভৱটো তুমি কোৱাচোন, কেনেকুৱা লাগিছে তোমাৰ? মোৰ অনুভৱ সঁচাকৈ খুব সুকীয়া, মানে কাৰণ আমাৰ বিগত বৰ্ষত যিদৰে খেল ধেমালি উদযাপন মহাবিদ্যালয়ৰ বাৰ্ষিক সপ্তাহ উদযাপন কৰি আহে, ঠিক সেইদৰে আমি এইবছৰো ছাত্ৰ একতা সভাই এই বাৰ্ষিক ক্ৰীড়া সপ্তাহ উদযাপন কৰিবলৈ আগবাঢ়িছিলোঁ। আৰু ইয়াত ছাত্ৰ ছাত্ৰীসকলৰ খুব আন্তৰিকতাৰে আৰু খুব সহযোগিতাৰে মানে আমাৰ এই মহাবিদ্যালয় সপ্তাহ খুব সুন্দৰভাৱে সফলৰূপে পৰিগণিত হৈছে। আৰু আজি আমাৰ এই সাংস্কৃতিক শোভাযাত্ৰা ভাগিও ছাত্ৰ ছাত্ৰীৰ খুব উদ্দীপনাৰ যোগেদি খুব সুন্দৰভাৱে হৈ গৈছে। আৰু মই সাধাৰণ সম্পাদক হিচাপে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, খুব সুন্দৰভাৱে সকলোৱে যাতে এই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰাৰ বাবে ধন্যবাদ।
আপোনাৰ অনুভৱ কওকচোন কেনেকুৱা? মানে ভালেই লাগিছে। ল'ৰা-ছোৱালীবিলাকে বিভিন্ন ধৰণৰ আমাৰ অসমৰ সংস্কৃতি প্ৰদৰ্শন কৰিছে। তাৰ মাজেদি ল'ৰা-ছোৱালীবিলাকৰ তেওঁলোকৰ মাজত লুকাই থকা প্ৰতিভাবিলাকো কিছুমান আমি ধৰিব পাৰিছোঁ, বিকাশ হৈছে বা সিহঁতে এটা দৈনন্দিন জীৱনৰ পঢ়া শুনাৰ মাজত মানে তত্ত্বগধুৰ পঢ়া শুনাৰ মাজত তেওঁলোকে এতিয়া এটা অকণমান নিজৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিবলৈ পাইছে, ফূৰ্তি কৰিছে, আনন্দ কৰিছে। তাৰ মাজত আকৌ নতুনকৈ আকৌ পঢ়া শুনা কৰিবলৈ উদ্যম এটাও আহি যায়। সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে বিভিন্ন দিশত তেওঁলোকে মানে নিজৰ প্ৰতিভাবিলাক প্ৰকাশ কৰিব পাৰে আৰু তেওঁলোকৰ মাজত কি সম্ভাৱনীয়তা লুকাইছে সেইবিলাকো আমি ধৰিব পাৰোঁ। ধৰিব পৰা গৈছে নহয় জানো? মোটামুটি ভালেই হৈছে আৰু যথেষ্ট ভাল লাগিছে নহয় বাৰু? হয়।